ফ্ৰেণ্ডছ যেহেতু মই আপোনালোকৰ ওচৰত সদায় কম্পিউটাৰৰ কিছুমান বস্তু শিকাবলৈ চেষ্টা কৰি আহিছোঁ সো আজি মই আপোনালোকক এটা কম্পিউটাৰ ট্ৰিক্সৰ ওপৰত কম যিটোৰ বিষয়ে আপোনালোকৰ মাজৰে এজন ভিউৱাৰ্ছে মোক সুধিছিলে সো মই সেই কমেন্টটো চাই পেলাই মই সেই ট্ৰিক্সৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো সো সেই ট্ৰিক্সটো হ'ল আপোনালোকে কম্পিউটাৰত কেনেকা ফোল্ডাৰ এটা হাইড কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক আজি ক'ম নমস্কাৰ মই অৰুণ শৰ্মা মোৰ ইউটিউব চেনেল IFS এডুকেশ্যনলৈ আপোনালোকক স্বাগতম সো মই আজি আপোনালোকক ফোল্ডাৰ কেনেকা হাইড কৰিব পাৰি সেই বস্তুটো শিকাম আপোনাৰ ল্যাপটপ বা পিসি যি আছে তাত আপুনি ফোল্ডাৰটো হাইড কেনেকা কৰিব পাৰিব আৰু আমি ফোল্ডাৰটো এনে বহুতখিনি এপ্লিকেশন ব্যৱহাৰ কৰি পেলাই হাইড কৰিব পাৰো কিন্তু মই আজি আপোনালোকক এটা এপ্লিকেশন ইউজ নকৰাকে ডাইৰেক্ট কেনেকা পিসি বা ল্যাপটপত ফোল্ডাৰ হাইড কৰিব পাৰি সেই বস্তুটো মই আপোনালোকক আজি শিকাম সো আপোনালোকে যদি এই বস্তুটো শিকিব বিচাৰিছে দেন মোৰ আজিৰ ভিডিওটো সম্পূৰ্ণ চাব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া মোৰ ল্যাপটপ স্ক্ৰিনলৈ যাওঁ Hello friends, ahok aji ami keneka folder hide koribo lage সেই বস্তুটো শিকো সো ফোল্ডার হাইড কৰিবৰ কাৰণে প্ৰথমত মই আমাৰ কম্পিউটাৰটো ৰাইট ক্লিক কৰি পেলা ওপেন কৰি লম তো ওপেন কৰাৰ পিছত আমাৰ ইয়াত ধেৰ ড্ৰাইভ আছে যেনেকৈ C D E তাৰে ভিতৰত আমি যিকোনো এটা ড্ৰাইভত যাব লাগিব যেনে মই আগতে আপোনালোকক কৈছো আমি C ড্ৰাইভত কিয় না যাও তো তাৰ বাহিৰে আমাৰ E ড্ৰাইভ যেনে ইত আমি ৰাইট ক্লিক কৰি পেলা আমি ওপেন প্ৰেছ কৰিম তাৰপিছত আমাৰ ড্ৰাইভটো ওপেন হৈ যাব এটা তাত আমাৰ দুটা ফোল্ডাৰ আছে যেনেকৈ অৰুণ শৰ্মা আৰু IFS এডুকেশ্যন সো আমি সেই দুটা ফোল্ডাৰৰ ভিতৰত এটা ফোল্ডাৰ আমি কেনেকা হাইড কৰিব লাগে যদি আপোনাৰ ফোল্ডাৰ নাই দেন আপুনি ফোল্ডাৰটো ক্ৰিয়েট কৰি ল'ব পাৰে আৰু তাক হাইড কৰিব পাৰে তে ফোল্ডাৰ এটা হাইড কৰিবৰ কাৰণে আমি যোনটো ফোল্ডাৰ আছে সেই ফোল্ডাৰটো সাপোজ মই IFS এডুকেশ্যন ফোল্ডাৰটো হাইড কৰিম দেন এই ফোল্ডাৰটো আপুনি ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি পেলাই আপোনাৰ তাৰ প্ৰপাৰ্টিজ বুলি এটা অপচন আছে প্ৰপাৰ্টিজত যাব তাতে আপোনাৰ কিছুমান মেনু বাৰ আছে যেনে জেনাৰেল শেয়াৰিং সিকিউৰিটি প্ৰিভিয়াস ভাৰ্জন আৰু কাস্টমাইজ তে সেই সেটিংছৰ ভিতৰত আপুনি জেনাৰেল সেটিংত যাব লাগিব জেনাৰেল সেটিংছত আপোনাৰ ফোল্ডাৰটোৰ প্ৰপাৰ্টিজখিনি দেখুৱা থাকিব কোনটো ড্ৰাইভত আছে কিমান কেবি আছে সাইজখিনি দেখুৱা থাকিব তাৰ তলত আপোনাৰ এট্ৰিবিউটছ বুলি থাকিব তাতে আপুনি হিডেন বুলি এটা অপচন থাকিব তাতে আপুনি টিক মাৰ্ক কৰি দিব তে হিডেনটোত আপুনি যেতিয়া টিক মাৰ্ক কৰিব তেতিয়া আপোনাৰ ইয়াতে এপ্লাই বুলি এটা অপচন থাকিব দেন এপ্লাইটোত আপুনি ক্লিক কৰি দিব হেতু কৰাৰ পিছত আপুনি খুদিব যে এপ্লাই চেঞ্জেছ টু দিস অনলি ফোল্ডাৰ আৰু এপ্লাই চেঞ্জেছ টু দিস ফোল্ডাৰ এণ্ড সাব ফোল্ডাৰছ এণ্ড ফাইলছ এতিয়া আপোনাৰ ফোল্ডাৰটোৰ যদি ভিতৰত কিবা আছে আৰু তাকো যদি আপুনি হাইড কৰিব বিচাৰে দেন আপুনি এপ্লাই চেঞ্জেছ টু দিস ফোল্ডাৰ সাব ফোল্ডাৰছ এণ্ড ফাইলছ কৰিব লাগিব আৰু যদি আপুনি অকল ওপৰৰ ফোল্ডাৰটোৱে হাইড কৰিব বিচাৰে তেতিয়া আপুনি এপ্লাই চেঞ্জেছ টু দিস ফোল্ডাৰ কৰিব লাগিব দেন মই দুটাই হাইড কৰি দিম ভিতৰৰ বাহিৰৰো তো এপ্লাই চেঞ্জেছ টু দিস ফোল্ডাৰ সাব ফোল্ডাৰছ এণ্ড ফাইলত মই ক্লিক কৰিলো বা আগতে ক্লিক কৰাই আছে দেন আপুনি ওকে প্ৰেছ কৰিব ওকে প্ৰেছ কৰাৰ পিছত আপুনি কি কৰিব আৰু এবাৰ ওকে প্ৰেছ কৰি দিব এবাৰ ৰিফ্ৰেছ কৰি চাব আপোনাৰ ফোল্ডাৰটো কি হ'ব ইয়াৰপা হাইড হৈ যাব এতিয়া আপোনাৰ ফোল্ডাৰটো হাইড হৈ গ'ল এতিয়া আপুনি ফোল্ডাৰটো কেনেকৈ আকৌ আনহাইড কৰিব সো ফোল্ডাৰটো আনহাইড কৰিবৰ কাৰণে আপুনি আকৌ কম্পিউটাৰটো ৰাইট ক্লিক কৰি ওপেন কৰিব তাৰ পিছত আপুনি য'ত ফোল্ডাৰটো আছিল যোনটো ড্ৰাইভত সেইটো আপুনি ওপেন কৰি ল'ব এতিয়া আপুনি ফোল্ডাৰটো আনহাইড কৰিবৰ কাৰণে ইয়াত এটা মেনু বাৰ আছে য'ত আপোনাৰ প্ৰথম মেনু বাৰটোত অৰ্গানাইজ বুলি এটা অপচন আছে তো অৰ্গানাইজত আপুনি যাব অৰ্গানাইজত যোৱাৰ পিছত আপোনাৰ আছে তাতে এটা অপচন আছে তলত লেআউটৰ তলত ফোল্ডাৰ এণ্ড সাৰ্চ অপচন এটা ফোল্ডাৰ এণ্ড সাৰ্চ অপচনত যাব আৰু তাত আপোনাৰ তিনটা মেনু বাৰ আছে যেনে জেনাৰেল ভিউ এণ্ড সাৰ্চ এতিয়া আমি ফোল্ডাৰটো আনহাইড কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ভিউত যাব লাগিব ভিউত যোৱাৰ পিছত ইয়াতে আপোনাৰ ফোল্ডাৰ ভিউজ বা বাকিখিনি এডভান্স সেটিংছখিনি ইয়াতে আছে আপুনি এইখিনি ইউজ কৰিব পাৰে লাগতিয়াল যেতিয়া লাগে আপোনাক কিন্তু আমি ফোল্ডাৰটো কেনেকৈ আনহাইড কৰিম বা হাইড কৰা ফোল্ডাৰটো কেনেকৈ আমি চাম শো কৰিম ডিসপ্লে কৰিম সেই ফোল্ডাৰটো চাবৰ কাৰণে আমি ইয়াতে অপচন আছে এতিয়া শো হিডেন ফাইলছ ফোল্ডাৰছ এণ্ড ড্ৰাইভ দেন আপুনি তাক ক্লিক কৰিব তাক ক্লিক কৰাৰ পিছত আপুনি কি কৰিব আপোনাৰ তাত এপ্লাই বুলি অপচন আছে এপ্লাই প্ৰেছ কৰিব আৰু আপুনি ওকে প্ৰেছ কৰিব তেতিয়া আপোনাৰ কি হৈ যাব যোন ফোল্ডাৰটো আপোনাৰ হাইড কৰিছিলো সেই ফোল্ডাৰটো আপোনাৰ আনহাইড হৈ যাব আৰু আপুনি ফোল্ডাৰটো ইউজ কৰিব পাৰিব ঠিক আছে এটা ফোল্ডাৰটো আপুনি আকৌ আনহাইড কৰিব পাৰিব আনহাইড কৰিবৰ কাৰণে ফোল্ডাৰটো ৰাইট ক্লিক কৰি পেলাই সেম আপুনি প্ৰপাৰ্টিজত যাওক
আৰু হিডেন যোনটো টিক মাৰ্ক আছে সেইটো প্ৰেছ কৰি আপুনি এপ্লাই কৰি অ'কে কৰি দিয়ক আৰু এবাৰ অ'কে কৰি দিয়ক আপোনাৰ ফোল্ডাৰটো পাৰ্মানেণ্টলি আনহাইড হৈ যাব সো এনেদৰে আপোনালোকে ফোল্ডাৰ এটা হাইড বা আনহাইড কৰিব পাৰে থ্যাংক ইউ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিবা শিকিব পাৰিছে আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে দেন আপোনালোকে মোৰ কমেন্ট বক্সত আপোনাৰ কোৱেশ্চনটো ড্ৰপ কৰিব পাৰে আৰু এতিয়ালৈকে যদি আপোনালোকে এই ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ জয়